2024 আগৰবাতি মেনুৱেল মেচিনটো জাষ্ট অকণমান ফিটিং কৰা অকণমান আপোনাক কেপচাৰ কৰি দিছোঁ। এইটো মেচিনত 3000 আৰু পেপাৰ প্লেট মেচিনসমূহত 3000 টকা এতিয়া ৰঙালী বিহুৰ উপলক্ষে আপুনি ডিছকাউণ্ট পাব। এতিয়া কমপ্লিট ফিটিংটো হৈ গ'ল এইটো মেচিনৰ। দেখিছে এইটো কমপ্লিট ফিটিং হোৱাৰ পিছত এইটো নতুন মডেলৰ 2024 নতুন মডেলটো আপোনাৰ ধূপ বনোৱা মেচিনটো আগৰবাতি মেচিন এইটো মেনুৱেল মেচিনটো হয়। ঠিক আছে, 2024 মানে আগৰ যিকেইটা মডেল আছিল সেইকেইটাৰ লগত কিখিনি নিমিলে মই আপোনাক কৈ আছোঁ। আগৰ মডেলটোতকৈ অকণমান এইটোৰ প্ৰাইচ বেছি। আগৰকেইটাত যিটো মডেল আছে এইটো অকণমান প্ৰাইচ ইয়াতকৈ কম হয়, কাৰণ সেইটোত যি বনাব নোৱাৰি বা আপোনাক দেখাই আছোঁ। ঠিক আছে, আগৰ মডেলবিলাকত কি হয়, এইটো নতুন হয়, এইটো মেচিন 2024 নতুন মডেলটো হয়। এইটো আগৰ মেচিনটোতকৈ আপুনি দেখিছে ডায়মিটাৰটো বহুত বেছি। মেচিনটো ডায়মিটাৰ বেছি হ'লে কি হয়, আপুনি যেতিয়া বনাব তেতিয়া এফৰ্টটো আপোনাৰ সুবিধা হয়, কাৰণ যিহেতু যদি কম ডায়মিটাৰ হয় তেন্তে আপোনাৰ স্পেচ নাথাকিব অল্টাৰনেটিভ। ঠিক আছে, এতিয়া আপোনাৰ স্পেচটো থাকিব, আপুনি বনাই সুবিধা আৰু বেছি আপুনি বনাব পাৰিব। তো ইয়াত যিখিনি আপুনি বনাই যোনটো ধূপ থাকিব, ধূপটো ইয়াত যেতিয়া চেঞ্চৰ ইয়াৰ পৰা আহিব, আপুনি ইয়ালৈ যেতিয়া আহিব কভাৰ কৰিব, এই বস্তুটো স্পেচটো বেছি হ'লে ইয়াত আপুনি সৰহ কোৱান্টিটিত আপুনি ইয়াত ৰাখিব পাৰে। ঠিক আছে, আগৰ যোনটো সস্তীয়া মডেল আছে, সস্তীয়া মডেলটোত কি হয়, এই বস্তুটো আপুনি দেখিছে এই পাইপ ছিষ্টেমটো সেইটো বহুত ক্ষীণ হয়, মানে পাতলা হয়, যাৰ বাবে কি হয় আপুনি যেতিয়া এইদৰে আপুনি ওপৰলৈ আনি ৰ মেটেৰিয়েলটো ইয়াত ভৰাব তেতিয়া আপুনি বহুত কম টাইম লাইক আপোনাৰ 10 to 15 মিনিটৰ পিছত আকৌ আপুনি ৰিফিল কৰি ভৰাব লাগিব। কিন্তু যোনটো এইটো মডেল হয় 2024 মডেলটোত কি হয়, আপুনি যেতিয়া এনেদৰে ভৰাই পেলাই ৰ মেটেৰিয়েলখিনি ওৱান টাইম আপুনি লক কৰিব তেন্তে এপ্ৰক্স আপুনি 45 মিনিট to 1 hour আপলৈকে আপুনি আকৌ ৰিফিলিং কৰিব নালাগে, আপুনি আৰামছে বনাব পাৰিব। যিহেতু এইটো মেনুৱেল মেচিন গম পায়, মেনুৱেলত আপুনি যোনটো মিক্সাৰ আপুনি নিজে বনাই ইয়াৰ ভিতৰত ভৰাব লাগিব, সেইটো হিচাপত বেম্বো ষ্টিক ইয়াত আপোনাৰ যোনটো আগৰবাতি ষ্টিক থাকিব ইয়াত আপুনি এডালকৈ ভৰাই পেলাই প্ৰেছ কৰিলে এইপিনে ধূপটো ওলাব। তো আগৰ যোনটো সস্তীয়া মডেল আছে, সস্তীয়া মডেলত এই বস্তুটো ইয়াৰ যোনটো আপোনাৰ ধৰি লওক এই পাইপডাল হয়, পাইপডাল বহুত ঠেক হয়, ইমান নহয়। আপুনি ধৰি লওক একবাৰ যদি ভৰাই দিয়ে তেতিয়া আপুনি 10-15 মিনিটৰ মূৰত বনাই আকৌ ইয়াত ভৰাব লাগিব। সেইকাৰণে সেইটো আপোনাৰ চবতছে মাইনাছ পইণ্ট হয় সস্তীয়া মডেলটোত। আৰু আপোনাৰ এইটোত কি হয়, যিহেতু আপুনি দেখিছে এইডাল বহুত মোটা হয়, ইয়াত আপুনি একবাৰ ভৰালে একবাৰ যোনটো ৰ মেটেৰিয়েলটো বনাই আপুনি মিক্স কৰি ইয়াত ভৰাব ধূপটো বনাবৰ কাৰণে, তেতিয়া আপুনি 45 মিনিট to 1 hourলৈকে আপুনি আৰামছে বনাব পাৰিব উইদাউট ৰিফিলিং। আৰু সস্তীয়া মডেলটো যোনটো চেঞ্চৰ, এইটোত মেচিনত কি হয়, আপুনি 8ৰ পৰা আপুনি 14লৈকে গোটেইখিনি, তাৰ ওপৰতো যদি আছে আপুনি অল্টাৰনেটিভ এক্সট্ৰা, সেইখিনি গোটেইখিনি বেম্বো ষ্টিকটো এই চেঞ্চৰ দেখিছে ইয়াত ছাপোৰ্ট কৰে, যোনটো সস্তীয়া মডেলত ছাপোৰ্ট নকৰে। ঠিক আছে, ইয়াত আপোনাৰ প্ৰডাকশ্যনটো ইটোতকৈ বহুত বেছি হয়। আৰু মেচিনটো ডায়মিটাৰটো আপুনি দেখিলে, আৰু এইডাল হয় যেতিয়া আপুনি প্ৰেছ কৰিব, আগৰ মেচিনবিলাকত কি হয়, এই প্ৰেছটো কি হয়, সস্তীয়া মডেলত কি হয়, এই প্ৰেছটো বহুত আপুনি মানে অলপ জোৰছে প্ৰেছ কৰিব লাগে, তাৰ ফলত কি হয় আপোনাৰ অলপ ধৰি লওক টায়াৰ্ড হৈ যায়, আপুনি অলপ ভাগৰ ফিল কৰে। বাট এইবিলাক মেচিনত কি হয়, নতুন মডেলত জাষ্ট অকণমান আপুনি প্ৰেছ কৰিলে হয়, এইপিনে ধৰি লওক আপুনি ষ্টিকটো ভৰাই দিলে, জাষ্ট অকণমান ক্লিক কৰিলে এইপিনে আপোনাৰ ধূপটো ওলাই গ'ল, আৰু ইয়াত আপোনাৰ লোকচান নহয়। ঠিক আছে, যিখিনি এল্টাৰনেটিভ হয় 5% যদি এক্সট্ৰা হয়, ইয়াত আপুনি জাষ্ট আকৌ ভৰাই দিলেই হ'ল। তো এইটো দেখিলে ইয়াত আমাৰ সকলো ধৰণৰ ধূপ আমাৰ অসমত চলা আপোনাৰ গোটেইখিনি বনাব পাৰিব। সস্তীয়া মডেলটোৰ পাৰ্টিকুলাৰ কেইটামান বনাব পাৰে, এইটোত আপুনি গোটেইখিনি বনাব পাৰিব। অল্টাৰনেটিভ 5 টকীয়া, 10 টকীয়া, আপোনাৰ 20 টকীয়া, 25 টকীয়াকৈ তাৰ ওপৰলৈকে যিমানখিনি আছে মাৰ্কেটত গোটেইখিনি আপুনি বনাব পাৰিব। তো মই দেখাই দিলোঁ আপোনাক। এইটো আগৰবাতি মেচিনৰ কি হয়, মই আপোনাক অলৰেডি ক'লোৱে যে বেক ছাইডৰ পৰা চালে আপুনি গম পাব মেচিনটো ডায়মিটাৰটো চাওক। আগৰ যিসকলে গম পাই ইউজ কৰি আছে আগৰ মডেলটো, তেতিয়া সেইসকলে গম পাব এইটো মেচিন আৰু সেইটো মেচিনৰ লগত কিমান ডিফাৰেণ্ট আছে। মই জাষ্ট আপোনাক দেখাই দিছোঁ। এইটোত আপোনাৰ যেনেকৈ অট'মেটিক মেচিন আছে আগৰবাতি, অট'মেটিকতো যিমানখিনি বনাব পাৰে এই মেনুৱেলটোতো সিমানেই এজ ইট ইজ আপুনি বনাব পাৰে। প্ৰডাকশ্যনটো অলপ কম হয় যিহেতু এইটো মেনুৱেল মেচিন হয়, বাট আপুনি অট'মেটিকত যেনেকৈ আপুনি গোটেইখিনি চাইজৰ আপুনি বনাব পাৰে, এইটো মেনুৱেলটো আপুনি ছেম এজ ইট ইজ গোটেইখিনি ধূপ আপুনি বনাব পাৰিব। মানে ধৰি লওক 90% ফিটিং কৰি থোৱা আছে, বাকী 10%টো কাষ্টমাৰজনৰ ঘৰত আমাৰ মেকানিক যাব, তেখেতে কমপ্লিট ফিটিং কৰিব। যিহেতু কিছুমান বস্তু যেনেকৈ এইকেইটা পাৰ্ট আছে, এইকেইটা পাৰ্ট সিমান আপুনি টাইট কৰা নাই নট। ঠিক আছে, আৰু ইয়াৰ এইকেইটা নটকেইটা দেখিলে ইয়াত অকণমান এই চেইনডাল আপোনাৰ মিলাবলগীয়া হৈ আছে, যোনটো কাষ্টমাৰ ঘৰত আপোনাৰ মিলাব। আপুনি দেখিছে অকণমান এইটো মিলাবলগীয়া হৈ আছে। দেখিছে আপুনি, এইটো চবতছে এডভান্স পইণ্ট এইটো হয়, আৰু এই আপোনাৰ চেঞ্চৰটো হয়, আৰু মেচিনটো ডায়মিটাৰটো। সস্তীয়া মডেলত এইকেইটা ফেচিলিটি নাথাকে। ঠিক আছে, মই আপোনাক কৈ দিছোঁ। কিছুমানে কয় যে সস্তীয়া মডেলত আগৰবাতি মেনুৱেল মেচিন ইমান প্ৰাইচত পাইছোঁ, বাট সিমান প্ৰাইচত পোৱাৰ ডিফাৰেণ্টটো আৰু এইটো মেচিনৰ কি ডিফাৰেণ্ট মই আপোনাক বুজাই দিলোঁ। যিসকলে ইউজ কৰি আছে বা প্ৰডাকশ্যন কৰি আছে বা এইটো বিজনেছ কৰি আছে, সেইসকলে বুজি পাব ইয়াৰ যোনটো একচুৱেল ডিফাৰেণ্টটো সেইটো মেচিনতকৈ কি, আৰু সেইটো মেচিন কি ডিফাৰেণ্ট। ঠিক আছে,
তো মই জাষ্ট আপোনাক দেখাই দিছোঁ এইটো মেচিনৰ কি যিখিনি আৰু কিবা জানিব লগা থাকিলে আপুনি কণ্টেক্ট কৰিব, কণ্টেক্ট নম্বৰ দিয়া থাকিব। আমাৰ অসমত প্ৰত্যেক দিনে পেপাৰ প্লেট মেচিন, এইবিলাক পেপাৰ প্লেট মেচিন আছে, ফুল্লি অট'মেটিক আগৰবৰ্তী মেচিন। এইকেইটা মেচিন চবতছে বেছি বুক হয়, যিহেতু ইয়াত আপোনাৰ চবতছে বেছি মাৰ্কেট আৰু বেছি আপোনাৰ চেল হয় মানে, তো সেইকাৰণে বেছি আপোনাৰ বুক হয়। যদি আপোনাৰ ইণ্টাৰেষ্টেড হয় বা কৰিব বিচাৰে তেন্তে যোগাযোগ কৰিব। আমাৰ ওচৰত সকলো ধৰণৰ মেচিন, মেনুৱেল মেচিন, অট'মেটিক সকলো ধৰণৰ মেচিন পাব। তাৰ ৰ মেটেৰিয়েলখিনিও আপুনি আমাৰ ওচৰতে পাব। আগৰবৰ্তী যিখিনি ৰ মেটেৰিয়েল, বেম্বো ষ্টিক, ইনাৰ, ৰাউটাৰ, চেণ্ট, ড্ৰিপ অইল গোটেইখিনি আমাৰ ওচৰতে পাব। মেচিনৰ লগত এক্সট্ৰাকৈ খালি পাৰ্চেছ কৰিব লাগিব। চ' কণ্টেক্ট নম্বৰ দিয়া থাকিব, আপুনি যোগাযোগ কৰিব কিবা আৰু এনকুৱাৰী থাকিলে। তো আমাৰ অফিচ আপোনাৰ যোৰহাট মেইন টাউনত আছে। সকলো ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল মেচিন লাইক পেপাৰ প্লেট, আগৰবৰ্তী সকলো ধৰণৰ মেচিন আমি ছাপ্লাই কৰোঁ উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যলৈ, ইনক্লুডিং আমাৰ অসমৰ পৰা। তাৰ ৰ মেটেৰিয়েলখিনি আপুনি আমাৰ ওচৰতে পাব, ঠিক আছে। চ' আজিলৈ ইমানে। টিল দেন ষ্টে টিউন। জয় অসম।